বলক আজি আপোনালোকক সৰ্থেবাৰী সভাখন দেখুওৱা যিসকলে দেখা নাই। আমি আহিলোঁ গোটেই কেইজনীয়ে লগ হৈ, মানে বাইদেউ দুজনী, ভাগিন দুজনী আৰু মই মোৰ ছোৱালীজনী। আৰু আমি আহি সোমালোঁ, এখন প্ৰথম গেট হয়। তাৰপিছত আমি ছোৱালীজনীক বাইদেউ লৈছে আৰু মই পাছে পাছে ভিডিঅ' বনাই বনাই গৈ আছোঁ। দোকানবিলাক ইয়াৰ পৰাই আৰম্ভ কৰিছে। দুখন এখন ইয়াতেও দিছে। ইয়াতে বাৰু কাপোৰৰ দোকান নহয়, ফাষ্ট ফুড বা সৰু সুৰা কিবা বস্তু। তাৰপিছত আমি আগুৱাই আহিলোঁ আৰু ইয়াতে সোমালোঁ। ইয়াতে জিলাপিৰ দোকান আছে আৰু লগতে সৰু সুৰা বস্তু ইয়াতেও কিছুমান পোৱা যায় আৰু নাৰ্চাৰীও ইয়াতে পাব। তাৰপিছত আমি সোমাই গ'লোঁ। তাত মানে কিবা প্ৰগ্ৰেম চলি আছে আৰু সেই প্ৰগ্ৰেমত মানে আমাৰ মাও গৈছিলে, শাহুমা। মাক মানে ইমান খোজ কাঢ়িব নোৱাৰে কাৰণে ইয়াতে